to capture a wanted fugitive. When we got there, নমস্কাৰ বন্ধুসকল, স্বাগত জনাইছোঁ মোৰ ইউটিউব চেনেল অসম মুভি ৰিভিউলৈ। আজি মই আপোনালোকৰ বাবে এখন মুভি এক্সপ্লেনেশ্যন কৰিবলৈ ওলাইছোঁ আৰু এই মুভিখনৰ নামটো হৈছে মৰ্টেল কম্বেট। এই মুভিখনত তিনিখন ৱৰ্ল্ড মানে পৃথিৱী দেখুওৱা হৈছে, মানে তিনিখন কিংডম, যাক আমি এনেকৈ ভাবিব পাৰোঁ। এখন হৈছে পৃথিৱী য'ত আমি থাকোঁ, এখন নৰক যি আমাৰ পৃথিৱীৰ তলত আছে, আৰু এখন হৈছে স্বৰ্গ। এই তিনিখন কিংডমৰ মাজত যুদ্ধ হৈ থাকে আৰু প্ৰত্যেক কিংডমবোৰে বাকী কিংডমবোৰক হৰুৱাব বিচাৰে যাতে তেওঁলোকৰ ওপৰত শাসন কৰিব পাৰে। আৰু যুদ্ধ হৈ থকাৰ বাবে তিনিখন কিংডমে ডিচাইড কৰে যে তেওঁলোকৰ মাজত এখন যুদ্ধ হ'ব আৰু যুদ্ধখনৰ নামটো হ'ব মৰ্টেল কম্বেট, যিটো মুভিখনৰ নাম। আৰু এই যুদ্ধখনত যিখন কিংডমে জয়ী হ'ব সেই সকলো ওপৰত শাসন কৰিব পাৰিব আৰু সেই কিংডমত থকা মানুহবোৰক নিজৰ কিংডমলৈ লৈ আনিব পাৰিব। আৰু এই যুদ্ধখনত টোটেল 9টা ৰাউণ্ড হ'ব। আৰু যিখন কিংডম বেছি শক্তিশালী আছিল সেই কিংডমখনৰ নাম আছিল আউটৱৰ্ল্ড। আৰু এই আউটৱৰ্ল্ডৰ ৰজাজনে যুদ্ধ মানে মৰ্টেল কম্বেট হোৱাটো নিবিচাৰে, কাৰণ তেওঁলোকে বাকী কিংডমবোৰতকৈ বেছি শক্তিশালী বুলি ভাবে আৰু যুদ্ধ নকৰাকৈ বাকী কিংডমবোৰৰ মানুহবোৰক মাৰি থাকে। মুভিখনৰ আৰম্ভণিতে 17th চেঞ্চুৰী দেখায়, য'ত এজন মানুহক দেখুওৱা হয় আৰু সেই মানুহজনৰ নামটো আছিল হেনজু। আৰু হেনজু আৰ্থৰ কিংডমৰ বহুত ভাল যোদ্ধা আছিল আৰু হেনজুৰ এজনী পত্নী, এটা ল'ৰা আৰু এজনী ছোৱালীৰ লগত থাকিছিল। এদিন হেনজুৱে পানী আনিবলৈ যাওঁতে আউটৱৰ্ল্ডৰ এজন যোদ্ধাই হেনজুৰ ঘৰত এটেক কৰি দিয়ে আৰু সেই যোদ্ধাজনে সকলোকে মাৰিবলৈ ধৰে। আৰু এইবোৰ দেখা পাই হেনজুৰ পত্নীজনীয়ে তেওঁলোকৰ সৰু ছোৱালীজনীক লুকুৱাই থয়, কিন্তু সেই যোদ্ধাজনে হেনজুৰ পত্নী আৰু তেওঁৰ ল'ৰাটোক ফিচ কৰি মাৰি পেলায়। আৰু সেই সময়তে হেনজুৱে তালৈ আহি পায় আৰু তেওঁ দেখা পায় যে তেওঁৰ পত্নী আৰু ল'ৰাটোৰ মৃত্যু হৈছে। আৰু হেনজু আৰু সেই যোদ্ধাজনৰ মাজত ফাইট হয় আৰু সেই যোদ্ধাজনে হেনজুকো মাৰি পেলায়। আৰু হেনজু আত্মাটো নৰকৰ ৱৰ্ল্ডলৈ গুচি যায় আৰু সেই সময়তে তালৈ আৰ্থৰ লিডাৰজন আহি পায় আৰু সেই সৰু ছোৱালীজনীক লৈ আৰু লগতে হেনজু চুৰিখনো লগত লৈ তাৰ পৰা গুচি যায়। আৰু ষ্টৰিটো প্ৰেজেণ্ট টাইমলৈ আহে আৰু আমি দেখিবলৈ পাওঁ যে আউটৱৰ্ল্ডে অলৰেডি 9টা ৰাউণ্ড জয়ী হৈছে আৰু অতি সোনকালে আৰ্থৰ ওপৰত শাসন কৰিব লগা আছিল। কিন্তু তাৰ লগতে এটা সম্ভাৱনা আছিল যে হেনজু তেজবোৰে বহুত সংখ্যক ল'ৰাক গোটাব আৰু সেই ল'ৰাবোৰে সেই কিংডমৰ লগত যুদ্ধ কৰিব আৰু আৰ্থখনক প্ৰটেক্ট কৰিব। আৰু যিবোৰ ল'ৰাক চিলেক্ট কৰা হৈছিল তেওঁলোকৰ বডিত এটা ড্ৰেগনৰ টাটু বনোৱা আছিল। তাৰ মাজৰে এজন ল'ৰাৰ নাম আছিল কল, আৰু তেওঁ ৱাইফ আৰু ছোৱালীজনীৰ লগত থাকিছিল। তেওঁ মনলৈ বাৰে বাৰে হেনজু আৰু হেনজু চুৰিখনৰ ভিজন আহিছিল, কিন্তু সি বুজি পোৱা নাছিল যে এইবিলাক কিহৰ বাবে হৈ আছে। তাৰ পিছত আমি দেখা পাওঁ যে আউটৱৰ্ল্ডৰ সেই যোদ্ধাজনে তাক মাৰিবলৈ আহে, কিন্তু তালৈ মানুহ এজনে আহি তেওঁলোকক বচায়। সেই মানুহজনে তেওঁ গাড়ীত বহাই তেওঁ ফ্ৰেণ্ডৰ এড্ৰেছ দি কয় যে তুমি এই এড্ৰেছটোত যোৱা, আৰু তেওঁ সেই আউটৱৰ্ল্ডৰ যোদ্ধাজনৰ লগত ফাইট কৰিবলৈ ধৰে আৰু আউটৱৰ্ল্ডৰ যোদ্ধাজনে তাৰ হাত দুখন ফিচ কৰি ভাঙি দিয়ে। আৰু কল্ডে তাৰ ফেমিলিৰ লগত সেই ফ্ৰেণ্ডজনৰ ঘৰ গৈ পায় আৰু সেই ছোৱালীজনীৰ নাম আছিল সোনিয়া। সোনিয়াই তেওঁলোকক কয় যে তেওঁলোক দুজন আৰ্মিত আছিল আৰু আমাক এটা কাম দিয়া হৈছিল য'ত এনেকুৱা মানুহক বিচাৰিব লাগে যাৰ বডিত ড্ৰেগনৰ টাটু আছে, যাৰ সহায়ত গম পোৱা যাব যে তেওঁলোক আৰ্থৰ যোদ্ধা হয়। আমি তেতিয়াৰ পৰা এই বিষয়ে ৰিচাৰ্চ কৰি আছো আৰু তোমাৰ বডিটো এনেকুৱা ড্ৰেগনৰ টাটু আছে বাবে তুমিও মৰ্টেল কম্বেটত যুদ্ধ কৰিব লাগিব। তোমাক নেচাৰে চুজ কৰিছে। এইবিলাক শুনি কল্ডে হাঁহিবলৈ ধৰে আৰু কয় যে আপুনি ধেমালি কৰি আছে নেকি? সোনিয়াই কয় নাই কৰা, আমি বাকী মানুহবোৰকো বিচাৰিব লাগিব যাৰ বডিত ড্ৰেগনৰ টাটু আছে, আৰু তুমি মোক এই কামটোত হেল্প কৰিব লাগিব। সোনিয়াই কল্ডক এজন মানুহৰ লগত লগ কৰাই দিয়ে আৰু সেই মানুহজন বহুত খঙত থাকে আৰু সেইবাবে তেওঁ এংগ্ৰি মেন বুলি কয়। সেই মানুহজনৰ বডিটো ড্ৰেগনৰ টাটু আছিল। তেওঁলোকে কথা পাতি থাকোঁতে তালৈ এটা জন্তু আহে আৰু তেওঁলোকে তাৰ লগত যুদ্ধ কৰে। শেষত সেই এংগ্ৰি মানুহজনে সেই জন্তুটোক মাৰি পেলায়। তেওঁলোকে কোনেও গম নাপায় যে কিংডমৰ যোদ্ধাবোৰৰ ট্ৰেইনিং ক'ত হয়, কিন্তু সেই এংগ্ৰি মানুহজনে জানিছিল। এংগ্ৰি মানুহজনে কয় যে মোৰ এই বিষয়ে কোনো ইণ্টাৰেষ্ট নাই আৰু মই কাকো এই বিষয়ে একো নকওঁ। এইবাবে সোনিয়াই তেওঁক কিছু টকা অফাৰ কৰে, যাৰ বাবে সেই এংগ্ৰি মানুহজন মান্তি হৈ যায়। তাৰ পিছত তেওঁলোকে এখন প্লেনৰ সহায়ত সেই ঠাইলৈ যায় আৰু এই ঠাইখন এখন মৰুভূমিত এটা মন্দিৰত আছিল য'ত কিংডমৰ যোদ্ধাসকলক ট্ৰেইনিং দিয়া হয়। আৰু এই ঠাইখনক আৰ্থৰ লিডাৰজনে বনাইছিল। তাত তেওঁলোকে এজন টেম্পল গাইডক লগ পায় আৰু সিও এজন যোদ্ধা আছিল। তাত কিছুমান আগৰ দিনৰ পেইণ্টিং থাকে আৰু সেইবিলাক দেখি কল্ডৰ আকৌ ভিজন আহিবলৈ ধৰে। তাৰপিছত আমি দেখা পাওঁ যে সোনিয়া ফ্ৰেণ্ডজনো তালৈ আহি পায় আৰু তেওঁ আৰ্থৰ লিডাৰজনে মেকানিকেল হাত লগাই দিয়ে আৰু আৰ্থৰ লিডাৰজনে সকলো যোদ্ধাক লগ কৰে আৰু তেওঁ কয় যে যুদ্ধৰ বাবে বহুত কম সময় আছে আৰু তোমালোকে এতিয়ালৈ ৰেডিয়ে হোৱা নাই। তেনে সময়তে আউটৱৰ্ল্ডৰ লিডাৰজনে কিছুমান যোদ্ধাক লগত লৈ তালৈ আহে আৰু তেওঁলোকে আৰ্থৰ যোদ্ধাসকলক মাৰিবলৈ আহিছিল, কিন্তু আৰ্থৰ লিডাৰজনে তেওঁলোকৰ মাজত এখন চিল্ড বনাই দিয়ে যাৰ বাবে তেওঁলোকে এটেক কৰিব নোৱাৰে।
তাৰপিছত টেম্পল গাইডজনে তাৰ ভায়েকক কয় যে আমাৰ লগতো ছুপাৰ পাৱাৰ আছে, আমিও তেওঁলোকৰ লগত যোগ দিব নোৱাৰো কিয়, আমিও ট্ৰেইনিং লৈ লওঁ। আৰু ভায়েকে ৰেডি হৈ যায় আৰু তেওঁলোকে যোদ্ধাবোৰৰ লগত ট্ৰেইনিং কৰিবলৈ ধৰে। কিন্তু সোনিয়াক ট্ৰেইনিং দিয়া নহয় কাৰণ সোনিয়াৰ বডিত কোনো টাটু নাথাকে। ট্ৰেইনিং কৰাৰ সময়ত সকলোৱে ছুপাৰ পাৱাৰ ৰিভিল হয়। টেম্পল গাইডৰ হাতেৰে জুই জ্বলাব পাৰে আৰু তাৰ ভায়েকৰ এনেকুৱা এটা টুপি আছিল যিটো চিল্ডৰ নিচিনা কাম কৰে আৰু সেই এংগ্ৰি মানুহজনে নিজৰ চকুৰ পৰা লেজাৰ উলিয়াব পাৰিছিল। কিন্তু এতিয়ালৈ কল্ডৰ কোনো ছুপাৰ পাৱাৰ ৰিভিল হোৱা নাছিল আৰু আৰ্থৰ লিডাৰজনে কল্ডক কয় তুমি জানানে তুমি কোন হয়, তুমি হেনজুৰ পৰিয়ালৰ সন্তান হয়। কিন্তু কল্ডে কয় মই যুদ্ধ কৰিব নোৱাৰো আৰু মই আকৌ মোৰ ফেমিলিৰ ওচৰলৈ যাব বিচাৰো। তাৰপিছত লিডাৰজনে তাক ঘৰত পঠিয়াই দিয়ে আৰু কল্ডে ঘৰত গৈ বহুত সুখী হয়। আৰু আউটৱৰ্ল্ডৰ লিডাৰজনো তেওঁলোকৰ যোদ্ধাবোৰক তৈয়াৰ কৰি থাকে আৰু তেওঁলোকক লৈ কিংডম আৰ্থৰ ওপৰত এটেক কৰিবলৈ আহে। আৰু তেওঁলোকৰ এজন যোদ্ধাই এংগ্ৰি মানুহজনক কয় যে তুমি আমাৰ লগত যোগ দিয়া, আমি তোমাক বহুত টকা দিম, লগতে পাৱাৰো দিম। এংগ্ৰি মানুহজন টকাৰ প্ৰতি লোভ আছিল বাবে আউটৱৰ্ল্ডৰ লগত যোগ দিয়ে আৰু সেই চিলখনক লেজাৰৰ সহায়ত আঁতৰাই দিয়ে যিখন আৰ্থৰ লিডাৰজনে বনাইছিল, যাৰ বাবে আউটৱৰ্ল্ডৰ যোদ্ধাবোৰে ভিতৰলৈ আহে আৰু আৰ্থৰ যোদ্ধাসকলৰ লগত যুদ্ধ কৰিবলৈ ধৰে। আৰু যেতিয়া টেম্পল গাইডজনৰ ভায়েকে আউটৱৰ্ল্ডৰ লিডাৰজনক মাৰিব বিচাৰে তেনেতে আউটৱৰ্ল্ডৰ ফিমেল যোদ্ধা এজনী আহে আৰু যুদ্ধ কৰিবলৈ ধৰে, কিন্তু তাৰ টুপিটোৰ সহায়ত দুটুকুৰা কৰি দিয়ে আৰু এংগ্ৰি মানুহজনো আৰ্থৰ মানুহবোৰক মাৰিবলৈ ধৰে। আৰু কল্ডৰ ঘৰতো এটা ডাঙৰ জন্তু আহে আৰু সিহঁতৰ ওপৰত এটেক কৰিবলৈ ধৰে। যেতিয়া কল্ডৰ ফেমিলিৰ ওপৰত এটেক কৰে তেতিয়া কল্ডৰ বহুত খং উঠে আৰু তেনে সময়তে কল্ডৰ ছুপাৰ পাৱাৰ ৰিভিল হয়। কল্ডৰ গোটেই বডিটোত এখন চিল্ড আৰু হাতত এখন তৰোৱাল আহে যাৰ সহায়ত সেই জন্তুটোক মাৰি পেলায়। কল্ডে ভাবে টেম্পলটোতো এটেক হৈছে চাগে আৰু গোটেই পৃথিৱীখন ধ্বংস হলে মোৰ ফেমিলিটো কি হব। সি আকৌ টেম্পলটোলৈ আহে য'ত সোনিয়াক আউটৱৰ্ল্ডৰ এগৰাকী ফিমেল যোদ্ধাই মাৰিবলৈ চেষ্টা কৰি থাকে। কিন্তু সোনিয়া যোদ্ধা নহয় বুলি জনাৰ পিছত তাইক এৰি দিয়ে। কিন্তু তেনেতে এংগ্ৰি মানুহজন তালৈ আহে আৰু সোনিয়াক মাৰি বেহুচ কৰি দিয়ে। আৰু সোনিয়াৰ বন্ধুজনৰ হাতখনো এতিয়ালৈ ঠিক নহয়। সি বহুত চেষ্টা কৰে কিন্তু তাৰ একো নোহোৱা দেখি তাৰ বহুত খং উঠে। কিন্তু লগে লগে তাৰ হাতখন মডিফিকেশ্যন হবলৈ ধৰে আৰু বহুত পাৱাৰ আহি যায় আৰু খেলবোৰ উঠাই সি সোনিয়াক বচায়। আউটৱৰ্ল্ডৰ লিডাৰজনে গম পায় যে কল্ড হেনজুৰ ফেমিলিৰ সন্তান আৰু তাক এটেক কৰিবলৈ ধৰে। কিন্তু তেনে সময়তে আৰ্থৰ লিডাৰজন আহে আৰু এখন চিল্ড বনায় য'ত তেওঁলোকে ছেফলি থাকিব পাৰে আৰু সকলো যোদ্ধাক টেলিপৰ্ট কৰিবলৈ ধৰে। কিন্তু তেতিয়া আউটৱৰ্ল্ডৰ লিডাৰজনক ফাৰ্ষ্ট যোদ্ধাজনে কল্ডৰ ওপৰত এটেক কৰিবলৈ ধৰে আৰু কল্ডক বচাবলৈ টেম্পল গাইডৰ ভায়েকে আহে আৰু টুপিটোৰ সহায়ত আউটৱৰ্ল্ডৰ যোদ্ধাজনক আঁতৰাই দিয়ে। কিন্তু আউটৱৰ্ল্ডৰ লিডাৰজনে তাক ধৰি তাৰ আত্মাটোক উলিয়াই পেলায় আৰু কোনেও তাক বচাব নোৱাৰে। আৰু তেওঁলোকে সেই চিল থকা ঠাইখিনিলৈ গৈ পায় আৰু তাত গৈ আৰ্থৰ লিডাৰজনে কল্ডক হেনজু ছুৰীখন দিয়ে আৰু তাক কয় যে যদি তুমি যুদ্ধত এই ছুৰীখন ব্যৱহাৰ কৰা তেন্তে হেনজু আত্মাই তোমাক সহায় কৰিব। কল্ডে কয় যে আমি আগতে বেলেগ বেলেগ যোদ্ধাৰ লগত যুদ্ধ কৰিম আৰু শেষত আমি খাস যোদ্ধাবোৰৰ লগত যুদ্ধ কৰিম আৰু তেনেকুৱা কৰিলে তেওঁলোকে এটেক কৰিবলৈ সুবিধা নাপাব আৰু তেওঁলোকে তেনেকুৱাই কৰে। তাৰপিছত সোনিয়াৰ ফ্ৰেণ্ড আৰু টেম্পল গাইডজনে আউটৱৰ্ল্ডৰ দুজন যোদ্ধাক মাৰি পেলায় আৰু সোনিয়াক সেই এংগ্ৰি মানুহজনক মাৰিব বিচাৰে কাৰণ সি তেওঁলোকৰ লগত ধোকা দিছিল। আৰু ফাইনেলি সোনিয়া সেই এংগ্ৰি মানুহজনক মাৰিবলৈ সক্ষম হয় আৰু এংগ্ৰি মানুহজনৰ বডিটোত থকা টাটুটো সোনিয়াৰ বডিলৈ ট্ৰেন্সফাৰ হৈ যায় আৰু সেই ঠাইলৈ আহে য'ত যুদ্ধ চলি আছিল আৰু তাত সোনিয়াৰ ছুপাৰ পাৱাৰ ৰিভিল হৈ যায় আৰু তাইৰ হাতৰ পৰা জুই নিচিনা ওলায় যাৰ সহায়ত যাকে তাকে মাৰিব পাৰে আৰু তাই আউটৱৰ্ল্ডৰ ফিমেল যোদ্ধা এজনীক মাৰি পেলায়। যেতিয়া এই খবৰটো আউটৱৰ্ল্ডৰ লিডাৰজনে শুনে তেতিয়া তাৰ বহুত খং উঠে আৰু কল্ডৰ ফেমিলিক মাৰিবলৈ তেওঁ খাস যোদ্ধাজনক পঠিয়াই দিয়ে যাতে তেওঁলোকে আউটৱৰ্ল্ডক হৰুৱাব নোৱাৰে। কল্ডে যেতিয়া এই বিষয়ে গম পায় তৎক্ষণাৎ তাৰ ঘৰলৈ যায় আৰু তাৰ ফেমিলি বচাবৰ বাবে আউটৱৰ্ল্ডৰ যোদ্ধাজনৰ লগত যুদ্ধ কৰিব ধৰে। কিন্তু সেই যোদ্ধাজনে কল্ডৰ হাতখন ফিজ কৰিবলৈ ধৰে আৰু হেনজু ছুৰীখনে মাৰিবলৈ ধৰে। কিন্তু কল্ডৰ হাতখন কটা যোৱাৰ বাবে হাতৰ পৰা তেজ ওলাবলৈ ধৰে আৰু এই তেজবোৰৰ বাবে হেনজুৰ নৰকৰ পৰা মুকলি হৈ ওলাই আহে আৰু এতিয়া হেনজু স্কৰ্পিয়ান হৈ গৈছিল। কল্ড আৰু হেনজুৱে সেই যোদ্ধাজনৰ লগত যুদ্ধ কৰিবলৈ ধৰে আৰু হেনজুৱে নৰকৰ জুইত তেওঁৰ মুখৰ পৰা উলিয়াই সেই যোদ্ধাজনক জ্বলাই দিয়ে আৰু কল্ডে তাৰ ফেমিলিক বচায়। হেনজুৱে কল্ডক কয় তুমি তোমাৰ ফেমিলিক ভালদৰে ৰাখিবা আৰু হেনজুৱে তাৰ পৰা গুচি যায় আৰু কিংডম আৰ্থৰ যোদ্ধাবোৰো তালৈ আহি পায় আৰু আউটৱৰ্ল্ডৰ লিডাৰজনো তালৈ আহে আৰু আউটৱৰ্ল্ডৰ যোদ্ধাবোৰৰ এজবোৰ লৈ আৰ্থৰ লিডাৰজনক কয় তুমিতো এইবাৰ মোক চালাকি কৰি হৰুৱালা কিন্তু অহাবাৰলৈ মই বহুত যোদ্ধা আনিম। কিংডম আৰ্থৰ লিডাৰজনে কয় তুমি এতিয়া হাৰি গলা আৰু তুমি গুচি যোৱা ইয়াৰ পৰা আৰু বিজুলী সহায়ত তাক তাৰ পৰা খেদি পঠায় আৰু কিংডম আৰ্থৰ যোদ্ধাসকলক কয় আমি এই যুদ্ধখনত জিকিলো কিন্তু আকৌ সিহঁতে আমাৰ ওপৰত এটেক কৰিব পাৰে, সেইবাবে আমাক আৰু বহুত যোদ্ধা লাগিব।
আৰু আমি কল্ডক এজন যোদ্ধা বিচাৰি যোৱা দেখা পাওঁ আৰু মুভিখন ইয়াতে শেষ হয়। আপোনালোকে এই ভিডিঅ'টো চাই কেনেকুৱা পালে কমেন্ট কৰি জনাব আৰু যদি আপুনি মোৰ চেনেলটো নতুন তেনেহলে সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব যাতে মই যেতিয়া ভিডিঅ' আপলোড কৰোঁ তেতিয়া আপোনালোকে নটিফিকেশ্যন পাব পাৰে। আপোনালোকক আকৌ লগ পাম নেক্সট ভিডিঅ'ত। ধন্যবাদ।